তুমি যে নাই শীৰ্ষক আজি প্ৰায় 10 দিনমানৰ আগত তো গীতটোৰ ভিডিঅ' সম্পূৰ্ণ হৈছে। ভিডিঅ' কাম আমাৰ আৰম্ভ কৰিছিলোঁ, তাৰপিছত খুব সুকলমে সম্পূৰ্ণ হ'ল ভিডিঅ' কাম। প্ৰথম অডিঅ'ৰ বিষয়ে অকণমান কওঁ। অডিঅ'টো প্ৰথম ফ্ৰেমিং বনাই থৈছিলে মোৰ ভাইটি ময়ূৰ শইকীয়া, গতিকে একেবাৰে নতুন মিউজিক প্ৰডিউচাৰ। তাৰপিছত সি শুনালে প্ৰথম মিউজিকৰ ৰিডমবিলাক, তাৰপিছত ধুনীয়াকৈ মই কম্প'জ কৰিবলৈ চেষ্টা কৰিলোঁ। কম্প'জো হ'ল, গীটাৰ থৈ লিখিলে। প্ৰথম অফাৰটো আহিছিলে থমাছৰ ফালৰ পৰা। চিনেপ্লেক্স তাৰ বেনাৰ এখন আছে খুব সুন্দৰ, চিনেপ্লেক্স বেনাৰৰ আণ্ডাৰত এটা গান কৰোঁ বুলি কৈছিলে। তাৰপিছত তেনেকৈ অডিঅ'টো হৈ গ'ল। অডিঅ'টো হোৱাৰ পিছত আমি অপুৰাজক লগ পালোঁ। খুব সুন্দৰ সুন্দৰ ভিডিঅ' কৰি আছে অপুৱে বৰ্তমান। অপুক লগ কৰি আমি ক'লোঁ যে গানটোৰ ভিডিঅ' ৰূপ আমি দিব লাগে। তো তাৰপিছত ধুনীয়াকৈ কনচেপ্টটো অপুৱে আমাক ক'লে, তাৰপিছত শুনালে, ভাল লাগিলে। তাৰপিছত কাষ্টিঙৰ কথা আহিলে। কাষ্টিংটো আমাৰ মই আৰু জুনুৱে কৰিলোঁ, লগতে শুভ্ৰনীল আছে আৰু কেইবাটাও কেমিঅ' ৰোলত কেইবাজন আছে ব্যক্তি। থমাছেও কৰিছে সৰু চৰিত্ৰ এটা। তাৰপিছত পিংকললৈ অডিঅ'টো গ'ল। পিংকলে খুব সুন্দৰকৈ পলিচ কৰি আছে এতিয়া। তো সেইখিনিয়ে কথা গীতটোৰ বিষয়ে। আৰু 2-3 দিনৰ পিছত কিন্তু মুক্তি দিম ৰাকেশ মিউজিকেল ইউটিউব চেনেলত। আপোনালোকে দেখা পাব 13 আগষ্ট আবেলি 4 বজাত উপলব্ধ হ'ব চেনেলত। আৰু সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে গীতটো ভাল হয়, গীতটো ভালকৈ আঁকোৱালি লয়। আৰু অকণমান কাম বাকী আছে, সেইখিনি কাম আমাৰ হৈ যাব আজি কাইলৈৰ ভিতৰত। এতিয়া বৰ্তমান ষ্টুডিঅ'ত বহি আছোঁ, চিনেপ্লেক্স ষ্টুডিঅ'তে থমাছৰ। গতিকে প্ৰথম চিনাকি কৰিব বিচাৰিছোঁ, অপু আছে, দ্য মেন বিহাইণ্ড দ্য ভিডিঅ', অপুৰাজ গগৈ। নিশ্চয় আপোনালোকে এটি খুব সুন্দৰ ভিডিঅ' কেইদিনমান আগতে মুক্তি পাইছে, তোমাকে নাপালে শীৰ্ষক। তো সেই গীতটি ইমান সুন্দৰ কৰিছে আৰু ভাল লাগিছে মোৰ। ইমান সুন্দৰকৈ আমি কাম কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে